নমস্কাৰ, মই উৰ্মি আৰু উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাম বেঙেনাৰে মাছৰ পেটু। মই বেঙেনাত মাছৰ পেটুৰে বনাম। কেনেদৰে বনাইছোঁ চাওঁ আহক। মই ইয়াৰ বাবে লৈছোঁ এটা পিঁয়াজ, এনেদৰে কুটি লৈছোঁ মিহি মিহিকৈ, আৰু নহৰু থেতেলীয়া লৈছোঁ, একেবাৰে গুড়ি কৰি দিয়া নাই, এনেদৰে অলপ গোটাকৈ ৰাখিছোঁ, আৰু দুটা কেঁচা জলকীয়া। বাছ এইখিনিয়ে আমি ব্যৱহাৰ কৰিম ইয়াতে। এয়া অকণমান মোৰ মাছৰ পেটু আছিলে, মই এডোখৰ সৰু মাছো দিছোঁ ইয়াতে লগতে। এতিয়া মই কেৰাহীটো তেল দিছোঁ, মিঠাতেল দিছোঁ। এতিয়া মই পেটুখিনি ভাজি ল'ম। এতিয়া মই ইয়াতে নহৰু দি দিম, আৰু কেঁচা জলকীয়া দুটা দিছোঁ, আৰু এই পিঁয়াজখিনি দিম। এতিয়া অলপ সময়কৈ ভাজি ল'ম। মই ইয়াতে 4টা বেঙেনা ব্যৱহাৰ কৰিছোঁ, আৰু এনেদৰে কুটি অলপ সময় পানীত তিয়াই থৈছোঁ। পানীত তিয়াই থ'লে কি হয়, ইয়াৰ ক'লা পানী যিটো ওলায় সেইটো মানে গুচি যায়। আৰু এইখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে বেঙেনাখিনি দি দিম, আৰু এইখিনি ভালদৰে লৰাই দিম। লৰাই দিছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখটো সোৱাদ অনুযায়ী দিছোঁ, আৰু হালধিৰ গুড়ি দিছোঁ, আৰু এইখিনি ভালদৰে লৰাই ল'লোঁ। আৰু এইখিনি আমি মানে চিমতে সিজাম, আৰু ঢাকনি দি ভালদৰে সিজিব লাগিব। এইখিনি অলপ সময় ভজাৰ পিছত এতিয়া মই এইখিনি ঢাকন মাৰি থৈ দিম, চিমতে সিজিবলৈ দিম। এতিয়া মই ঢাকনিখন গুচাই দিম। ইয়াতে একো পানী ব্যৱহাৰ নকৰিব, অকণমানো পানী নিদিব। এনেকৈ আমি চিমতে সিজাই পেলাই এখন বনাম, তেতিয়া খুব ভাল লাগে খাবলৈ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে জ্বলাটো কম বেছি কৰি ল'ব পাৰে, অলপমান কাশ্মীৰী মিৰ্চি দিব পাৰে, মই দিয়া নাই। দুটা শুকান জলকীয়া দিছোঁ। এতিয়া এইখিনি এনেদৰে পুৰাকৈ চেপি দিম, অলপমান চেপি দিম, আৰু অলপ সময় ভাজিম। আৰু এয়া মোৰ হৈ গ'ল। এইখিনি অলপ সময় মানে ভাজিব লাগিব, অলপ সময় মানে কি ৰংচোৱা হোৱালৈকে ভাজিব লাগিব। এতিয়া মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এনেদৰে মাছৰ পেটুৰে বেঙেনা খাই খুবেই ভাল লাগে। মইতো খুবেই ভাল পাওঁ, আশা কৰিছোঁ আপোনালোকেও ভাল পাব। যদি এনেদৰে আপোনালোকে বনোৱা নাই, প্লিজ এবাৰ ট্ৰাই কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।